हेलो फ्रेंड्स नमस्कार अरूप दास मेकआवर यूट्यूब चैनल अरूप दास फेसबुक पेजলৈ আটাইকে স্বাগতম জনাইছোঁ। মই আজি আহিছোঁ চানডুবি আৰু দেখিলোঁ যে আশে পাশে সুন্দৰ পৰিৱেশ। ভাবিলোঁ ইয়াৰ পৰা সৰু সৰু ভিডিঅ' কিছুমান বনাই আপোনালোকক দেখাম বুলি ভাবিলোঁ। আপোনালোকে চাব আৰু নতুন বছৰ আহি আছে, আপোনালোকে এইপিনে আহিলে ধুনীয়া ধুনীয়া কিছুমান লোকেশ্যন পাব আৰু পিকনিক খাব পাৰিব। বৰ সুন্দৰ পৰিৱেশ, সকলোপিনে সেউজীয়া। মই ইয়াৰে কিছুমান ধুনীয়া ধুনীয়া ঠাই আৰু ৰাভা জনগোষ্ঠীৰ কিছুমান সুন্দৰ সুন্দৰ গাঁও আছে, আপোনালোকক দেখাম বুলি ভাবিছোঁ। আজি এইটো কোনো শ্বুটিঙৰ ভিডিঅ' নহয়, বিশেষকৈ মই এইপিনে শ্বুটিঙত আহিয়ে থাকোঁ। আজি মই ফেমিলিৰ লগত আহিছোঁ আৰু তেওঁলোকক মই শ্বুটিং কৰা সেই ধুনীয়া ধুনীয়া ঠাইবোৰ দেখাম বুলি ভাবিছোঁ আৰু ভালো পাব। আৰু আপোনালোকেও পাৰিলে এইপিনে আহিব, সুন্দৰ ঠাই আৰু ইয়াতে বনভোজ খাব পাৰিব। নতুন বছৰ আহি আছে আৰু আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব, কেনে পালে নিশ্চয় জনাব। আহক এতিয়া মই ধুনীয়া ঠাইবোৰলৈ গৈ আছোঁ আৰু আপোনালোকক সৰু সৰু ভিডিঅ'বোৰ দেখাম। আহক। কি সুন্দৰ গাঁও, এইখন ৰাভা জনগোষ্ঠীৰ গাঁও। এয়া ৰাণীৰ ভিতৰত আছে। ঘৰ দুৱাৰবোৰ বৰ ধুনীয়া আৰু ইমান সুন্দৰ পৰিৱেশ নহয়, ইমান চাফ চিকুণ কৰি ৰাখে, সকলো পিনে সেউজীয়া। কি যে সুন্দৰ, মনটোৱে ভাল লাগি যায় এনেকুৱা ঠাইত। মানুহ কম, জনবসতি খুব পাতল, ঘৰবোৰ বিৰাট ধুনীয়া, খুব আটমটো কৰি ৰাখে, চাফ চিকুণ। এয়া ৰাণীৰ ভিতৰৰ এখন সুন্দৰ গাঁও। সৌপিনে চব পিনে সেউজীয়া সেউজীয়া আৰু এইবোৰ ধান পকিছে আৰু বেছি দিন নাই আৰু ধানবোৰ কাটিব। কিন্তু ইয়াতে আটাইতকৈ ডাঙৰ প্ৰব্লেম হ'ল হাতী, বনৰীয়া হাতী অকণমান পিছতে নামি আহিব আৰু এই ধানবোৰ অনিষ্ট কৰে। এই সকলো পিনে খালি ধান, এইয়া সেউজীয়া ধানবোৰ পকিছে। কি সুন্দৰ পৰিৱেশ। এইখন হ'ল ৰাণীৰ পৰা অকণমান ভিতৰত সোমাই আহিব লাগে। ৰাভা জনগোষ্ঠী হয়, সকলো পিনে ৰাভা জনগোষ্ঠীৰ গাঁও। খুব সুন্দৰ পৰিৱেশ, আপোনালোকে পাৰিলে কেতিয়াবা এইপিনে আহিব, পিকনিক খোৱা বৰ ধুনীয়া ঠাই আছে ইয়াতে। এয়া নতুন ধান কাটি আহিলেই পথাৰৰ পৰাই। মই দেখিছোঁ বাৰু ধান বহুত পকিছে কাটিবৰ হ'লে, কাৰণ ইয়াতে হাতীৰ উপদ্ৰৱ খুব বেছিতো। গতিকে সোনকালে ধানবোৰ কাটি নিলে ভাল, নহ'লে হাতীয়ে অনিষ্ট কৰিব। কি সুন্দৰ পৰিৱেশ, কি বৃহত্তৰ গাঁও, জনবসতি কম কিন্তু ঘৰবোৰ বৰ সুন্দৰ। এইটো টঙি ঘৰ, এয়া ধান ৰখে ৰাতি হাতী আহিলে খেদিবৰ কাৰণে। আৰু ছোৱালী বোলে টঙি ঘৰত উঠে, কিন্তু দেখিছেনে এই দুডাল তামোল পাৰি দিছে, তলেদি এটা হেৰি আছে জুৰি টাইপ। ভালকৈ যাবা, পানীত পৰিলে চব শেষ আৰু। তাই টঙি ঘৰত উঠিব বোলে, ঠিক আছে উঠি চাওক। চব বস্তুৰে অভিজ্ঞতা হ'ব লাগে আৰু এইবোৰ বস্তু সচৰাচৰ আমি থকা ঠাইবোৰত নাই, আমাৰ গাঁওবোৰতো নাই। কাৰণ এইবোৰ পাহাৰীয়া অঞ্চল বা এনেকৈ য'ত খেতি চেতি বেছি থাকে টঙি ঘৰ থাকে, য'ত মানে জীৱ জন্তুৰ উপদ্ৰৱ হয় তাত টঙি ঘৰ টানে। এয়া টঙি ঘৰ, এইবোৰ শাল গছ। এইয়া ছোৱালীয়ে এনেকৈ টঙি ঘৰত উঠিছে, বাপৰে সাহস মানিছোঁ। সাৱধান, এখন হাতেদি উঠিছে। চেষ্টা কৰিব লাগে চব বস্তু, একো নাই, পৰিলে মই ধৰিম, তুমি উঠি যোৱা। কেনেকুৱা টঙি ঘৰ? ধুনীয়া নে মা? উঠা উঠা, এনজয় কৰা। সেয়া মোৰ ছোৱালীয়ে এতিয়া টঙি ঘৰৰ পৰা নামি আছে। আহা আহা, একো নাই, ওখ আছে, ভয় নাখাবা, নামি আহা, একো নাই। চব বস্তু চেষ্টা কৰিব লাগে। বঢ়িয়া, ভেৰি গুড। কেনেকুৱা অভিজ্ঞতা? বঢ়িয়া, ব'লা। লাহে লাহে যোৱা মা, একো নাই, নিহিলাবা খালি। অ'কে, শ্ল'। এয়া চানডুবি লেক, কি সুন্দৰ পৰিৱেশ। এইপিনে পাৰ হৈ যাব পাৰি, ইয়াতে নাৱৰ ব্যৱস্থা আছে আৰু ইয়াতে অকণমান বহিলোঁ। কি সুন্দৰ বতাহ, শান্তি। আৰু এইপিনে বহুত ৰিজৰ্ট আছে, মানুহ আজি বহুত আহিছে কাৰণ আজি দেওবাৰ। সুন্দৰ পৰিৱেশ, ইয়াতে ভাটৌ চৰাই বহুত আছে। সুন্দৰ ৰিজৰ্ট এইপিনে, মানে লেকটো পাৰ হৈ যাব লাগিব আৰু নাৱৰ ব্যৱস্থা আছে। আজি বহুত মানুহ।
অকলে বহি আছা চান্দুবিৰ থলুৱা বাইদেউহঁতৰ শাক পাচলি এই বাইদেউ চাহ খাই আছে এয়া বাইদেউ পলু ন বঢ়িয়া পলু এইবোৰ চব লোকেল ৰাবাব টেঙা আমাৰ নলবাৰীৰ মানুহে কি বুলি কয় ভকমা টেঙা ৰাবাব টেঙা ভকমা টেঙা বুলি কয় আমাৰ নলবাৰী পিনে আৰু এইটো ৰাবাব টেঙা তো মামা কি খাইছা মামা কি খাইছা এয়া অমিতা কাটি থৈ দিছে আমাৰ অমিতা লৈছে আৰু খাওঁ বাইদেউ এইটো কি হেৰি জালুক না বাইদেউ এয়া ৰাবাব টেঙা কাটি থৈ দিছে যাক যেনেকৈ লাগে 10 টকা ল'লে 10 টকা ল'ব পাৰে 20 টকা ল'লে 20 টকা ল'লে চব আছে অমিতা চব কি কৈছা ৰাবাব টেঙা জ্বলা আছে না মামা নাখোৱা ৰাবাব টেঙা এই যেতিয়া গৈ আছোঁ চান্দুবিৰ পৰা ৰাণী খাম মানে চান্দুবিৰ পৰা অকণমান আহিবলৈ অকণমান মানে 6 কিলোমিটাৰমান হ'ব এয়া সুন্দৰ ঠাই এইটো হ'ল ৰাণীখাম যোৱা ৰাস্তা লোকেল কমলা কিমান কৰি এইবোৰ 50 টকা এতিয়া চাগে টেঙা হৈ আছে ন হয় নেকি ইয়াৰ লোকেল কমলা ন ইয়াৰ চান্দুবিৰ লোকেল কমলা আৰু এই ৰাস্তাটো দিয়ে ৰাণীখাম যায় এয়া বাইদেউহঁতে ইয়াতে মাছ মাৰিলে জাখৰে মাছ ধান কাটিলে দেখিছেনে এয়া বাইদেউহঁতে জাকৈ মাৰি মাছ দেখিছা কি সুন্দৰ মাছ ন এয়া কি সুন্দৰ মাছ বাইদেউহঁতে জাকৈ মাৰিলে হৈ গ'ল ন বাইদেউ কি গছ দেখিছেনে এই ফলবোৰ লাগি আছে যে এয়াতো মানে ৰাণীখামৰ পিনে আছে মইন গছ বুলি কয় কি বা ইয়াতে থলুৱা মানুহে কৈছে মইন গছ তো বুজি নাপাওঁ হাতীয়ে খায় বুলি কয় দেখিবলৈ নাচপতিৰ দৰে ধান কাটিলে বাইদেউ ন আপুনি অকলে কাটি আছে এই কি ধান আইজোং কেনেকুৱা হৈছে খেতি হাতী আহেনে বাইদেউ ইয়াতে সেইকাৰণে সোনকালে কাটিছে নেকি কাটিব পৰা হৈছেনে বঢ়িয়া ইয়াতে মানে হাতীৰ উপদ্ৰৱটো বেছিতো সেইকাৰণে সোনকালে ধানবোৰ কাটি আজৰি হয় যিমান পাৰে সোনকালে ধানবোৰ পকিলে কটাটোৱে ভাল নহ'লে অকণমান পিছত যিমানে সন্ধিয়া হৈ আহিব হাতী নামি আহিবই আৰু হাতীয়ে বহুত ধান অনিষ্ট কৰে এই ৰাণী কুলচি তাৰপিছত চান্দুবি এইবোৰত এইটোৱে প্ৰব্লেম এইখন হ'ল খাইচাং ৰিজৰ্ট আৰু ইয়াতে আমি আজি দুপৰীয়া খাম আহাৰ আৰু থলুৱা হয় খুব বস্তু একদম মানে ৰাভা জনগোষ্ঠীৰে হয় খুব থলুৱা ধৰণে বনায় আৰু কোনো মছলা পাতি নিদিয়ে খুব টেষ্টি হয় তো আজি দুপৰীয়া আমি ইয়াতে খাম আৰু আমি খানাৰ ভিডিঅ' দিম বাৰু খুব সুন্দৰ ৰিজৰ্ট এইখন ইয়াতে এতিয়া দুপৰীয়া আহাৰ খাম একদম মূৰলৈ আছে ইমান ধুনীয়া ঠাইত খোৱা লোৱাৰ ব্যৱস্থা সঁচাই ভাল লাগিল ইয়ালৈ আহি মই ফাৰ্ষ্ট টাইম আহিছোঁ শ্বুটিঙত আহোঁতে বহুতবাৰ দেখিছোঁ কিন্তু কেতিয়াও সোমোৱা হোৱা নাছিলে যিহেতু শ্বুটিঙত আমাৰ নিজৰ ৰান্ধনীশাল থাকে গতিকে আজি আৰু মোৰ ফেমিলি লৈ আহিছোঁ গতিকে সিহঁতক ইয়াতে এসাঁজ খুৱাম বুলি লৈ আহিলোঁ ভাল লাগিলে পৰিৱেশটো খুবেই ভাল লাগিলে আপোনালোকৰ সময় সুবিধা পালে কেতিয়াবা চান্দুবি আহিলে ইয়াতে সোমাব এইখন ৰিজৰ্টত ভাল পাব তো এতিয়া আমাৰ খানা আহি আছে তো আমি ওপৰলৈ উঠি গ'লোঁ এনেকুৱা ওপৰলৈ কিছুমান চাংঘৰ আছে আৰু ইয়াতে খোৱা লোৱাৰ ব্যৱস্থা দিয়া নাই ওকে খানা আহি পোৱা নাই আমি তিনিজনে ভোকাটো ৰৈ আছোঁ মাত্ৰ পানী বটল দি গৈছে
আহিব অকণমান সময় লাগে। শেষত আমাৰ খানা আহি গ'ল। এয়া কি ধুনীয়াকৈ সজাই দিছে, বাহ। এইখন ৰাভা জনগোষ্ঠীৰ থলুৱা ৰিচৰ্ট আৰু আহিব আপোনালোকে। কি ধুনীয়াকৈ সজাই দিছে। এয়া কলপাতৰ বান্দিলত ভাত, এইবোৰ কচু, এয়া শাক শাক ইয়াতে কি দিছে হা? এইটো এইটো কি উৎসাহ? আমি মানে পৰ্ক লৈছোঁ, এয়া ফ্ৰাই মাছ। পৰ্ক মই আৰু ছোৱালী খাওঁ, এওঁ নাখায় বাৰু। আমাৰ ভাত খোৱা শেষ আৰু এতিয়া যামগৈ। আৰু যি সৰু সৰু ভিডিঅ' দেখালোঁ আপোনালোকে চাব, কেনে পালে নিশ্চয় জনাব। বেয়া হ'লেও প্লিজ গালি নাপাৰিব। আৰু এইখন ৰিচৰ্টৰ নাম হ'ল খাই চাওঁ। খুব সুন্দৰ বনায়, খুব ভাল বনায়, খাই খুবেই ভাল লাগে, থলুৱা খাদ্য। তো আপোনালোকে কেতিয়াবা চানডুবি আহিলে নিশ্চয় সোমাব, খাই চাওঁ। আৰু পৰিৱেশটো খুব ভাল লাগে। তো সকলোকে নমস্কাৰ জনালোঁ। আজিলৈ ইমানতে এৰিলোঁ। আকৌ এটা অন্য ভিডিঅ'ৰে লগ পোৱাৰ আশাৰে ধন্যবাদ, নমস্কাৰ, বাই বাই।